ইলিগেলভাৱে গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা হিতাধিকাৰীসকলৰ বাবে বেয়া খবৰ। কোনো গাঁও পঞ্চায়তত যদি অযোগ্য অৰ্থাৎ নট এলিজিবল কোনো ব্যক্তি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে বুলি অভিযোগ উঠায় আৰু সেই অভিযোগৰ ভিত্তিত যদি প্ৰমাণিত হয় তেতিয়াহ'লে সেই হিতাধিকাৰীৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব। এই মন্তব্য দুধনৈ খণ্ড উন্নয়ন বিষয়া SP ফাৰ্ণাণ্ডেজৰ। মাটিয়া বজাৰত অনুষ্ঠিত হোৱা পঞ্চায়তত হিতাধিকাৰীসকলে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ মঞ্জুৰী পত্ৰ আৰু শুভেচ্ছা পত্ৰ বিতৰণ সভাত উপস্থিত হৈ সাংবাদিকৰ সাক্ষাৎকাৰত এনেদৰে মন্তব্য কৰে বিষয়াগৰাকী। পাব লগা সিহঁতে নাপায় আৰু যিবিলাকে পাব লগা নহয় সিহঁতে পায়, কি ক'ব? যদি আমি ইনএলিজিবল হয় আমি কিয় আমাৰ চৰকাৰী অফিচিয়েলবিলাকক ওইটো কৰি মানে বেলেগ বেলেগ ৰাস্তা দেখাই যে আমাকো ভোটটো দিয়ক, এইটো পাব্লিক মেণ্টেলিটিটো চেঞ্জ কৰিব লাগিব। আৰু যদি এনেকৈ কিবা কমপ্লেইন আহে আমি আছোঁ, আমাৰ তাত কমপ্লেইনবিলাক আহিলে আমি নিউট্ৰেল ইনকুৱাৰী কৰি চাম কি কৰা যায়, একশ্যন ল'ম। আমি এনেকুৱা বহুত FIR দিয়া হৈছে ৰিচেণ্টলি, আপোনালোকে গম পাব বালিজানা ব্লকত FIR দিয়া হৈছে। মোৰ যেনেকৈ এটা GRSকো আমি ইমিডিয়েট এটাচ কৰিছোঁ, জিলা কৰিছোঁ। আমি এইবিলাক যদি কিবা কমপ্লেইন আহে আমি ইনকুৱাৰী কৰি যদি কিবা মেটেৰিয়েলছ পাওঁ আমি একশ্যন ল'ম। অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ পৰা কেন্দ্ৰীয়ভাৱে পলাশবাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ মঞ্জুৰী পত্ৰ আৰু শুভেচ্ছা পত্ৰ বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি দুধনৈ সমষ্টিৰ 4টা পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত ঘৰৰ মঞ্জুৰী পত্ৰ আৰু শুভেচ্ছা পত্ৰ বিতৰণ কৰা হয়। উল্লেখ্য যে গোৱালপাৰা জিলাৰ মাটিয়া বজাৰত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ মঞ্জুৰী পত্ৰ আৰু শুভেচ্ছা পত্ৰ বিতৰণ অনুষ্ঠানত পলাশবাৰীত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। আনহাতে দুধনৈ সমষ্টিৰ 4টা পঞ্চায়তৰ অন্তৰ্ভুক্ত 627গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ মঞ্জুৰী পত্ৰ আৰু শুভেচ্ছা পত্ৰ বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে দুধনৈ সমষ্টি বিধায়ক যাদৱ স্বৰ্গীয়াৰী, দুধনৈ খণ্ড উন্নয়ন বিষয়া SP ফাৰ্ণাণ্ডেজ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকল, গোৱালপাৰা জিলা বিজেপি দলৰ সভাপতি দীপাংকৰ নাথৰ লগতে বিভিন্ন পঞ্চায়তৰ হিতাধিকাৰীসকল। নিউজ ডেস্ক, আছাম লাইভ 24। এইটোতো আমি ভাল দিন ক'ম। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা গোটেই অসম ভিত্তিত কেন্দ্ৰীয়ভাৱে পলাশবাৰীক মুখ্যমন্ত্ৰীৰ দ্বাৰা আয়োজন কৰা এই অনুষ্ঠানৰ লগতে প্ৰত্যেকখন জিলাত বা সমষ্টি ভিত্তিকত এনে অনুষ্ঠান বিতৰণ, এই মানে প্ৰধানমন্ত্ৰী যিটো গৃহ নিৰ্মাণ, এই গৃহ নিৰ্মাণৰ আপোনাৰ চেংচন লেটাৰ আৰু শুভেচ্ছা বান্ধি আজি বিতৰণ কৰা এটা অনুষ্ঠান। এই অনুষ্ঠানৰ লগত আমি ইয়াত দুধনৈ সমষ্টিৰ 4খন গাঁও পঞ্চায়তৰ আমি 627টা বেনিফিচিয়াৰী আজি আমি বিতৰণ কৰিলোঁ। আৰু ভাল কথা যে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা যে যিসকল মানে অত্যন্ত দুখীয়া, যিসকল ন্যূনতম মানে গৃহ নিৰ্মাণৰ কাৰণে সামৰ্থ্য নথকা ব্যক্তিসকলক এনে আঁচনিবিলাক দিয়া চেংচন কৰা হয়। আৰু বহুদিনৰ মূৰত এই যিসকল মানে প্ৰাপক আজি তেখেতসকলে খুব মানে আনন্দৰে আজি মানে এই আঁচনিৰ যিটো মানে চেংচন লেটাৰখন গ্ৰহণ কৰিলে আমাৰো ভাল লাগিল। আজি আমাৰ যেনেকৈ দুধনৈ ব্লক আণ্ডাৰত এইটো 4টা জিপিত কৰা হৈছে। বিকজ বেলেগকো আমাৰ ভুল হয়, যেনেকৈ ৰংজুলি ব্লক বা আমাৰ দুধনৈ ব্লকত আমি ডাঙৰকৈ ইমান কৰিব পৰা নাই। বিকজ বেছিভাগ এৰিয়াত কাউন্সিল ইলেকশ্যনৰ কাৰণে MCC লাগি আছে, কোড অফ কণ্ডাক্ট লাগি আছে, তো এইকাৰণে আমি চব জিপিত কৰিব পৰা নাই। এই 4টা জিপি নিউলি আফটাৰ পষ্ট ডিলিমিটেশ্যন দুধনৈ ব্লকৰ ভিতৰত আহিলে কৰি য'ত এই জিপিবিলাকত MCC লগা নাই, এইকাৰণে আমি কৰিব পাৰিছোঁ। আৰু যেনেকৈ আপোনালোকে ইউটিউবটো চাব পাৰিছে 627 বেনিফিচিয়াৰীক আজি চেংচন লেটাৰ দিয়া হৈছে। আৰু আই থিংক আজিৰ দিনত উইদিন টুমৰ' যিটো পেঞ্চন এমাউণ্ট ফাৰ্ষ্ট ইনষ্টলমেণ্টটো একাউণ্টত ক্ৰেডিট হৈ যাব লাগে। আৰু আমি এক্সপেক্ট কৰোঁ যে গভৰ্ণমেণ্টে যেনেকুৱা পূৰা ষ্টেটত যিটো ইনিচিয়েটিভ লৈছে, আৰু আমি ট্ৰাই কৰিম যে সোনকালে ঘৰবিলাক কমপ্লিট কৰাব যিমান পাব লগা সিহঁতে নাপায় আৰু যিবিলাকে পাব লগা নহয় সিহঁতে পায়, কি ক'ব? যদি আমি ইনএলিজিবল হয় আমি কিয় আমাৰ চৰকাৰী অফিচিয়েলবিলাকক ওইটো কৰি মানে বেলেগ বেলেগ ৰাস্তা দেখাই যে আমাকো ভোটটো দিয়ক, এইটো পাব্লিক মেণ্টেলিটিটো চেঞ্জ কৰিব লাগিব। আৰু যদি এনেকৈ কিবা কমপ্লেইন আহে আমি আছোঁ, আমাৰ তাত কমপ্লেইনবিলাক আহিলে আমি নিউট্ৰেল ইনকুৱাৰী কৰি চাম কি কৰা যায়, একশ্যন ল'ম। আমি এনেকুৱা বহুত FIR দিয়া হৈছে ৰিচেণ্টলি, আপোনালোকে গম পাব বালিজানা ব্লকত FIR দিয়া হৈছে। মোৰ যেনেকৈ এটা GRSকো আমি ইমিডিয়েট এটাচ কৰিছোঁ, জিলা কৰিছোঁ। আমি এইবিলাক যদি কিবা কমপ্লেইন আহে আমি ইনকুৱাৰী কৰি যদি কিবা মেটেৰিয়েলছ পাওঁ আমি একশ্যন ল'ম।